কি খবৰ আপোনালোকৰ খবৰ ভাল নিশ্চয় আৰু পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ওয়েলকাম জনাইছো আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিলো আজি আকৌ মানে কি হ'ল খেল চাম বুলি বহি আছো আইএসএল চাইছো নৰ্থ ইষ্ট ইউনাইটেডক সাপোৰ্ট কৰো যেহেতু নৰ্থ ইষ্টৰ মানুহ অসমৰ যেতিয়া আৰু কিন্তু আপোনাৰ হাৰিয়ে থাকে হিয়তি খেলত আচলতে হিয়তিটো হাৰু বুলি নাহাৰে কিন্তু মানে কি কৰিব হাৰি থাকিলেও চাবলৈ বেয়া আৰু ইফালে ঘৰটো মায়ে ক'বই মোক বোলে সিএল চাবলৈ নি তহঁতি হৰা খেলকে অকল চাই থাক এতিয়া মানে কি কৰিব উপায় নাই আৰু খেল চাবই লাগিব খেল দিব সময় হোৱা নাই 7:15 এতিয়া হৈছেহে 7:30 পৰা আৰম্ভ হ'ব যেহেতু গতিকে ভাবিলো আপোনালোকৰ ওচৰতে ভিডিঅ' এটাকে আপোনালোকক দিওঁ আৰু এই সময়কতনো কি কৰিম কৰিবলৈও কাম বন নাইকিয়া হৈছে একো কিনো কৰিব তাকে ভিডিঅ' এটাকে বনাও আপোনালোকক খা খবৰ লওঁ নিশ্চয় খবৰ আপোনালোকৰ ভালেই কেনে আছে কমেণ্টত জনাব আৰু লগতে আগতীয়াকৈ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালো মোৰ ফালৰ পৰা 2022 চনটো যাতে সকলোৰে ভালে যায় তাকে কামনা কৰিলো আৰু লগতে আহি থকা মাঘ বিহু আমাৰ মাঘ বিহু অসমীয়াৰ যি মানে আপোনাৰ বাপুতি হাহন মাঘ বিহুলৈ আপোনালোকক শুভেচ্ছা জনাইছো সকলোৱে ধুনীয়াকৈ হাঁহে চাহে মানে খাই হাঁহে কোমোৰাইটো মাঘ বিহুত আৰু বেষ্ট আৰু হাঁহে কোমোৰাই খাই পেলাই মাঘ বিহুটো যাতে একদম ধুনীয়া হয় আৰু মিঠা হয় লগতে লাৰু পিঠা সব যাতে সুন্দৰকৈ খাই মেলি অকমান নুদুক হয় আৰু তাকে ভগৱানৰ ওচৰত কামনা কৰিলো আৰু বছৰটো যাতে ভালে যায় তাকে ভগৱানৰ ওচৰত কামনা কৰিলো আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰো বলক আৰু মানে এটা কথা কি বাঘ বিয়া দিয়াৰ পিছত আপোনাৰ হেৰি বৰ্তা কাইলে প্ৰথম যাব বাঘ ঘৰলৈ তাকে জীয়েকৰ ঘৰলৈ যাব যে একদম মা কি চাব ইয়াতে দেখিছে নাই এয়া পুৰা লাৰু বনাই একেবাৰে এই পুৰা বনাই মেলি ইয়াত ভৰাই থৈছে মোক বোলে এটা খা সেইটো নাই যি হওক যি নহওক মই কি নোখোৱাকৈ থাকিম এয়া দেখিছে নাই এয়া পুৰা এইবোৰ মানে পুৰা জীয়েকৰ ঘৰলৈ যাব দিছে নে কি ষ্টাইলিছকৈ লাৰু বনাইছে বনাই এইবোৰ মানে দি পঠাব কিন্তু মোক বোলে এটা খা সেইটো নাই মনে হ'লেও খাম এটি খাই দিলো গতিকে এতিয়া কম জানো পাব গমটো নাপায় ন সেইটো কাৰণে আৰু খাই দিলো আৰু আপোনাৰ জীয়েকৰ ঘৰলৈ দিবলৈ ইয়াতে একদম পাণ বান্ধি থৈছে মানে চব আৰু ঘৰখন পাৰিলে উঠাই নিব পাৰিলেও উঠাই লৈ যাব মানে এনেকুৱা তাৰপিছত নাৰিকল ধনিয়া মূলা আৰু এনেকৈ এয়া একদম পুৰা চব এক খোৱাহি এইবোৰ পুৰা জীয়েকৰ ঘৰলৈ দিবলৈ পুৰা যোগাৰ কৰি থৈছোঁ গতিকে মই মনে হ'লেও এটা লাও খাই দিলোঁ আৰু এটা খাম মই কি নাখাম নিশ্চয় খাবই লাগিব হয় নহয় আপোনালোকে কওক এয়া মই লাৰু এইটো লাৰু আৰু এটা খাই দিওঁ মই যে চুৰ কৰি আছো তই নকবি আকৌ গম পাইছ নাই তাৰ পাছত এইফালে মোৰ খেল চোৱা বন্ধু বান্ধৱ এয়া মানে বৰ্তাহঁত এয়া আমাৰ অতুল বৰ্তা আহিছে এয়া আমাৰ বৰ্তা আৰু এইফালে আৰম্ভ হৈছে আৰু এয়া ফাৰ্ষ্ট হাফটো চালো ড্ৰ হ'ল গতিকে মনটো অকণমান ভাল লাগি আছে জিকিবও পায় না জিকিবই আচলতে টিম কাৰ নৰ্থ ইষ্ট বুলিলে মোৰে টিম বুলি ধৰিব পাৰে এতিয়া মানে তামোল এখন খাই লওঁ ছেকেণ্ড হাফ চাবৰ কাৰণে ইয়াতে আপোনাৰ ইয়াত কুমলীয়া তামোল এটা কাটি লৈ পেলাই সুন্দৰকৈ ভৰাই ল'লে খেল চোৱাৰ আমেজেই বেলেগ হ'ব ছেকেণ্ড হাফ চাবলৈ মানে মোৰ তেতিয়া একদম সুন্দৰ গৰম এটা উঠি যাব গৰম কুমলীয়া তামোল এনেও মূৰত ধৰে জানেই গতিকে সুন্দৰকৈ তামোল এখনকে খাই ল'ম সুন্দৰকৈ তামোলখন
ভাল এতিয়াহে মানে আপোনাৰ খেল চোৱা আমেজ খেলো চাই ভাল লাগিব লগতে একদম পুৰা গৰম লাগিব ঠাণ্ডা দিনত কোমল তামোল খাবলৈ চবতকৈ ভাল আপোনালোক কোনে কোনে কোমলীয়া তামোল খাই ভাল পায় কমেণ্ট কৰি জনাব খেল চাইছিলোঁ মনটোহে বেয়া লাগিলে মানে ছেকেণ্ড হাফত ভাবিছিলোঁ প্ৰথম হাফততো 1-1 ড্ৰ হৈ আছিলে কৈছিলোঁৱেই ছেকেণ্ড হাফত আপোনাৰ আকৌ 2টা গ'ল দি দিলে কলকাতা হৈ গ'ল 3 আমাৰ 1 গতিকে মনটো বেয়া লাগিলে কিন্তু খেল চাব বাদ দি গুচি আহিলোঁ নাচাওঁ আৰু অকল যদি হাৰিয়ে থাকে মনটো বেয়া নালাগে জানো বাৰু নাচাওঁ আৰু খেলত গোল চোল খাই আহিলোঁ সেইফালে মায়ে ভাত বনাই আছে তাকে কিনো বনাইছে চাওঁ আইটেমত মই জনামতে আজি পাৰ মাংস আৰু মাছ আছে আৰু এতিয়া মই চাওঁচোন কি বনাইছে এইফালে এইয়া পাৰ মাংস পুৰা বনি আছে ইয়াত ফ্ৰাই হৈ আছে পাৰ মাংস পাৰ মাংস খাব লাগিব ইয়াত ফ্ৰাই হৈ আছে জোল হ'ব যেনিবা ফ্ৰাই নহয় আৰু কি বনোৱা হৈছিল মাছ আৰু আপোনাৰ ইয়াত পেটু আছে তাৰপিছত ইয়াত মাছৰ জোল মানে বৰ্তাই পাৰ চাৰ নেখায় মাংস নেখায় মানে সেইটো কাৰণে আৰু ইয়াতে ইয়াত মাছ তাতো আছে পাৰ মই খাম মায়ে খাব অকণমান পাৰ এতিয়া মানে ভাত বনোৱা চাবলৈ আহিলোঁ মায়ে এফালে মাংস টেষ্ট কৰিবলৈ দিলে গতিকে এয়া মাংস টেষ্ট কৰি লওঁ মাংস চাংস টেষ্ট কৰি এতিয়া এয়া জুই ফুৱাবলৈ আহিলোঁ বৰ্তা বহি আছে এইফালে এয়া নেদেখি আন্ধাৰ টেষ্ট কৰি লৈ এতিয়া জুই ফুৱাওঁ বুলি আহিলোঁ ঠাণ্ডা বহুত আমাৰ এইফালে একদম পূৰা বৰফ পোৱা দি পৰিছে ঠাণ্ডা বৰফ পোৱা দেশত ঠাণ্ডা ইমান নহয় নেকি আমাৰ যেনেকুৱা হৈছে পুহ মাহৰ জাৰ বুলি ক'লে আৰু পুহ মাহ যেতিয়া ঠাণ্ডা হ'বই জুই মেইন ইয়াতে আপোনাৰ এতিয়া জুই খোৱা নহ'লে থকাটোৱে দিগদাৰ ঠাণ্ডাত জুই গৰমত বিচনী ফেন গতিকে এতিয়া হৈছে জুই মেইন আকৌ আপোনাৰ যেতিয়া এপ্ৰিল মাহ মানৰ পৰা আকৌ আপোনাৰ বিচনী মেইন হৈ যাব তাৰপিছত আৰু সুন্দৰকৈ খাই বৈ শুই থকাই ভাল আৰু খেল চাইছিলোঁ খেলখন যেনেকুৱাহে হ'ল সেয়া কৈছোঁ 1-3 হাৰিব যেনেই পালোঁ সেইটো কাৰণে খেল চোৱা বাদ দি গুচিয়ে আহিলোঁ আৰু এতিয়া নেচাওঁ আৰু এতিয়া খাই বৈ শুই থাকিম
গাইছ আজিলৈ ভিডিঅ'টো ইমানটা সামৰো বুলি ভাবিলোঁ ভাত পানী খাই আজৰি এতিয়া শুই থাকোঁ কিনো কৰিব আৰু পুনৰ আকৌ এনেধৰণৰ ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ আৰু যদি নতুনকৈ ভিডিঅ'টো চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি ভাল পালে ভিডিঅ'টিত লাইক কৰিব ধন্যবাদ আজিলৈ তেতিয়াহ'লে শুভৰাত্ৰি